এই ধাৰেশ্বৰৰ ওপৰত আকাশী গংগা। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মই এতিয়া গণেশ মন্দিৰৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমি এতিয়া যাত্ৰা কৰি আছোঁ শিলগুৰি স্থিত বামুণ্ডি শিলগুৰি স্থিত ধাৰেশ্বৰ মন্দিৰলৈ। পূজা আৰম্ভ কৰিছোঁ। তাত মায়ে পূজা কৰি আছে, মায়ে পূজা কৰি আছে। বা ভক্তপ্ৰাণ ৰাইজে পইচা এটা দলিয়াই দিছিল, পইচাটো মোৰ হাততে বাজি গৈছে। এইটো ইয়াতে চামা চাহ 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 ধনুমা, আমাৰ কৃতি টিকলি, এইটো মোৰ ধৰম পত্নী, এইটো পেহী, আৰু ইফালে আছে আমাৰ ভাগিন কন্যা, ইফালে আছে ভাইটি বিকুধৰ অংকুশ, এই মা। এতিয়া আমি যাম, এতিয়া আছোঁ আমি আজ্ঞাথুৰি গণেশ মন্দিৰত। ইয়াৰ পৰা এতিয়া যাত্ৰা আৰম্ভ কৰিম। এতিয়া আমি ধাৰেশ্বৰ মন্দিৰলৈ যাই আছোঁ। জয় গণেশ বাবা। এই মুই চা মুই বাপৰে বাপ। এইখন মহাবাহু ব্ৰহ্মপুত্ৰ কাষেৰে বৈ গৈছে, বিশাল ব্ৰহ্মপুত্ৰ। আৰু ইয়াৰ পৰাই ধাৰেশ্বৰ মন্দিৰৰ সীমা আৰম্ভ হৈছে। আমাৰ বাইদেউহঁত আহি পেলাই গাড়ী লৈ এয়া ইয়াতে ৰখাই দিয়া, ইয়াতে ৰখাই দিয়া। এই শ্ৰী শ্ৰী ধাৰেশ্বৰ দেৱালয় শিলগুৰি আহি পাইছোঁ আমি। এইটো মন্দিৰৰ মেইন তৰুণ। ইয়াৰ পৰা ভিতৰত আমি লাহে লাহে দেখুৱাই আছোঁ। এইটো মোৰ ভাগিন, এইটো পুখুৰী। সোমায়ে গেটত ৰাইট চাইডে সোঁহাতে আমাৰ নন্দী মহাৰাজ, প্ৰকাণ্ড নন্দী মহাৰাজ বহি আছে। যিহেতু আমি ভোগ দিব আহিছোঁ, ভোগৰ কাৰণে খৰি লৈ আহিছোঁ। প্ৰথমে খৰিখিনি দিলোঁ জমা, তাৰপিছত আমি ভোগৰ বস্তু মায়ে দি আছে, মায়ে হিচাপ কৰি ওলাই দি আছে। এইবাৰ এওঁলোকে আমাৰ নামটো লিখিব, কাৰ নামত ভোগটো দিম, কিমান কেইজন মানুহ আহিছে, সেই হিচাপত তেওঁলোকে বৰঙণি লয়। এওঁলোকে ভোগৰ বাবে চব্জি কাটিছে। কি হ'ব, চব্জি কাটি আছা নেকি তুমি? দে দে কাটা কাটা, আমি ভিডিঅ' কৰি আছোঁ দিয়া। এইটো হৈছে গণেশ মন্দিৰ, ভিতৰতে আছে গণেশৰ মূৰ্তি। তাৰপিছত এইটো হ'ল লক্ষী মন্দিৰ। জয় বাসুকী নাগৰাজ মহাৰাজ। হাই গাইস, আপোনালোকৰ লগত মই ভিডিঅ' লৈ আহিছোঁ। আমি আহিছোঁ ধাৰেশ্বৰ মন্দিৰ। ধাৰেশ্বৰ মন্দিৰ মানে শিলগুৰিত আছে, বামুণ্ডি শিলগুৰি হয়। আৰু এয়া আমাৰ টিকলি হয়, নতুনকৈ জন্ম পাইছে টিকলি। কৃতি হয়, কৃতি। এইবাৰ আমি মন্দিৰৰ ফালে আগবাঢ়ি যাই আছোঁ। আহকচোন মন্দিৰৰ ভিতৰৰ ফালে চাওঁ। এইখন হৈছে ভিতৰৰ তৰুণ, আৰু আমি এইফালেৰে যাম ভিতৰলৈ সোমাই। এই মন্দিৰটো হৈছে আপোনাৰ বামুণ্ডি পাহাৰৰ ওচৰত শিলগুৰিত অৱস্থিত। আহক আমি মন্দিৰৰ ভিতৰৰ ফালে যাওঁ। এইটো মেইন মন্দিৰটো, মেইন বহি এতিয়া সেৱা কৰি উঠি যাম।
এই ধাৰেশ্বৰ বাবা আগতে ছাতি ইয়াতে দিছিলে এতিয়া ছাতি বৰ্তি এইফালে দিবলৈ দিছে আমি ইয়াতে আমাৰ পূজা অৰ্চনা হৈ গ'ল এতিয়া চাবা তোমাৰ লগত নামি নাযাব দেই ৰক্তিম দিয়াচোন এই মাছ ওলাই আহিছে মাছ ইয়া আনিম দিয়া আৰু এই পুখুৰীটোৰ ভিতৰ ফালে ইয়াত ডাঙৰ ডাঙৰ মাছ আৰু কাছ বহুত আছে ৰক্তিমতে কেতিয়া দিছিলা কাছটো 4 বছৰমান হ'ল কিজানি হয় নেকি এই ধাৰেশ্বৰৰ মেইন মন্দিৰ আমি পূজা কৰি আহি এইটো পুখুৰী সন্মুখে এইটো পুখুৰীত মাছ আছে কাছ আছে আমি এতিয়া মন্দিৰত মানুহ লাহে লাহে আহি আছে দুই এটাকে আৰু দুপৰীয়া সময়ত প্ৰায় বহুত মানুহ হৈ যায় 400-500 মানুহ হৈ যায় আহকচোন পৰিৱেশটো চাই লওঁ এবাৰ ইফালে ধাৰেশ্বৰ মন্দিৰ আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল লাগিছে যদি আৰু লাইক কৰি দিব ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ তাত আৰু নতুন ভিডিঅ' আহিব ভাইটি আৰু ভাগিন ৰক্তিম ওপৰত গৈছে ওপৰ গহত এতিয়া আমি তিনিজনে ৰাওনা হ'ম এই আৰম্ভ কৰিছোঁ এতিয়া এইটো ৰাস্তাৰে যায় মন্দিৰটোৰ কাষেৰে আহকচোন বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ জয় বজৰংবলী বাবা জয় হৌ আমি প্ৰায় 1000 মিটাৰ ওপৰত যাই আছোঁ আকাশী গংগালৈ আহকচোন তাৰ পৰিৱেশটো চাওঁ আধাখিনি মই উঠি আহিছোঁ নেকি সৰু ভাগিনটো উঠিবই পৰা নাই আহা প্ৰায় 300 মিটাৰ ওপৰত আমি উঠি আহিছোঁ তোমাৰ ভাগতটো মিটছি পাই নাই অলপ আহি আমি 800 মিটাৰমান ওপৰলৈ উঠিলোঁ ব'লা এতিয়া লাহে লাহে আৰু ওপৰৰ ফালে যাই থাকিম আহকচোন ওপৰৰ পৰিৱেশটো চাব ব'লা পানী খাবা অলপ হা আহা পাৰবা আহা হা অ' মা পেটটো বিষাইছে তোমাৰ কি বায়ে কৈছিলে এই দুটা কানি জনকাতৰ বাহা হ'ব হৈছে জনকাতৰ বাহা Halo Madev. Bola. Oh, ঠিক হ্যাঁ ইয়া এই আমি বহুত উঠি আহিছোঁ এই গোটেই তলবিলাক দেখা পাই ইয়া এই বিশাল ব্ৰহ্মপুত্ৰবিলাক গাঁৱে পথাৰ এতিয়া আমি আৰু ওপৰত যাইছোঁ মেইন পইণ্টটো পাম আৰু এতিয়া ভাল মাৰে ফাইনেলি আহি পালোঁ ফাইনেলি ইয়াতে আহি পালোঁ এইফালে ওপৰ ফালে উঠি যায় কথা ক'ব নোৱাৰা হৈ গৈছোঁ ইমান ভাগত ধৰিছে মোৰো ইমান ভাগত ধৰিছে গাইছ মই কথা ক'বই নোৱাৰা ইফালে বাবাজনে পূজা কৰি আছে বিৰাট পিছল উঠি যাবলৈ চেষ্টা কৰিম তুমি ইয়াতে থাকা মা তলতে থাকা তাতে থাকা তুমি মই ইয়াতে অলপ দেখাবলৈ চেষ্টা কৰিছোঁ ইয়াত পিছল পানী আই গংগাই তুমি আহিব নালাগে
আৰু এইখিনি হৈছে আকাশী গংগা এই আকাশী গংগাৰ পৰাই পানী অহৰহৰ বৈ থাকে ইয়াত পিছল উঠিব দিগদাৰ বাবাই পূজা কৰি আছে আৰু লাহে লাহে উঠি আহিছোঁ ওপৰৰ পৰা অহৰহৰ পানী পৰি আছে আৰু এনেকৈ শব্দ ওলাই আছে দেও চাফা কৰি আছে দেখিছেনে কিমান সৰু সৰু চিৰি সাৱধানে উঠিব লাগে ওপৰত আহকচোন কিমান পাৰ উঠিবলৈ চেষ্টা আমাৰ এইখিনি কি বুলি কয় দেও এইটো আকাশী গংগা আচ্ছা এইটো মই ধাৰেশ্বৰৰ ওপৰত এইখিনি আকাশী গংগা বুলি কয় মই দেউৰ ওচৰলৈ উঠি আহিছোঁ অলপ ওপৰত উঠি আহিব লাগে পিছল আছে বাবাক চিন্তি ওপৰত উঠি আহিছোঁ এইখিনি দেউ লাষ্ট নহয় অঁ এই ধাৰেশ্বৰৰ ওপৰত আকাশী গংগা দেৱে চাফ চিকুণ কৰি আছে এতিয়া 12:37 হ'ল দেউ তলতে থাকে নহয় আপুনি অঁ এতিয়া আমি লাহে লাহে নামি যাইছোঁ মই অলপ পানী ভৰাব চেষ্টা কৰিছোঁ এইফালে এনেকৈ অহৰহৰ পানী পৰি থাকে একেটা দেউ এই পাৰ্বতী শালবা বুলি কৈ যে অঁ সীতাই দেখোন নহয় এইকেইটা আচ্ছা এইটো এটা এই গাঁতকেইটা দেখিছেই নহয় এইকেইটাই হৈছে সীতাই ত্ৰেতাৰ যুগত হাল বোৱা চাওঁ চিন এইটো হৈছে চক্ৰ বিহু এই মহাভাৰতত দেখাইছিল নহয় মহাভাৰতত কৌৰৱে যে চক্ৰ বিহু কৰি যে অভিমন্যুক মাৰিছিল এইটো চক্ৰ বিহু নাপায় চক্ৰ আমাৰ ভাগিৰ ওপৰত ফ্লেট হৈ গৈছে মোৰ পানী বটলটো খাই শেষ কৰিলে গোটেই খালা তুমি হা আৰু ইয়াৰ পৰাই গোটেই প্ৰায় জেগা দেখাই বহুত দূৰলৈ দেখা পায় এইফালে হাজো ৱাও কি সুন্দৰ নাজাৰা বন্ধুসকল এটা 360 ভিউ দিওঁ মই এইফালে পুখুৰী আৰু অলপ উঠি যাব পাহাৰ অকল পাথৰে পাহাৰ আৰু এইফালে গোটেই গাঁওবিলাক দেখা পায় আমি এই পুখুৰীটোৰ তলতে গাড়ী ৰখাইছোঁ তাৰ ওচৰতে মন্দিৰটো আৰু এনেকৈ আমি তলে তলে উঠি আহি প্ৰায় 1 কিলোমিটাৰমান হ'ব নেকি ওপৰত উঠি আহিছোঁ উঠি আহি মন্দিৰটো মামা আৰু মই আছোঁ আৰু ৰক্তিম দাদা গুচি গ'ল আৰু বিহুদা মামা মানে মোৰ সৰু মামা হয় এই ডাঙৰ মামা হয় আৰু মই ডাঙৰ মামা আৰু মই বাচি আছোঁ বাকী একো নাই আৰু ইয়াৰে পানী ধাৰেশ্বৰ বাবাৰ প্ৰসাদ বনাই ইয়াৰ তলেৰে লৈ যোৱা পাইপ লগাই দিছে আৰু আমি আকাশী গংগাৰ পৰা নামি আহিলোঁ তলৰ ফালে আৰু মন্দিৰত যাম আমাৰ টিকলি বাগ আমাৰ মাইনা কান্দি আছে দুনিমা কান্দি আছে এইটো আমাৰ পূজা এইটো মামী এইটো আমাৰ ভাইটি এইটো মামা আৰু এইটো হৰিহৰ এই ধাৰেশ্বৰ এবাৰ ভোগ দিছে আমি এতিয়া গ্ৰহণ কৰিম চবে ন আমাৰ চবে খোৱা আৰম্ভ কৰিছে দিছে না
আমি বাবাৰ ভোগ গ্ৰহণ কৰিলোঁ এতিয়া ঘৰলৈ যাব ওলাইছোঁ জয় ধাৰেশ্বৰ বাবা আপোনাক চিন্তি